হেল্ল' মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকে বাৰু কেতিয়াবা কোমোৰাৰ গুটিৰ বৰা ভাজি খাইছেনে? যদি খোৱা নাই কেতিয়াও তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাব। কেনেকেনো মই কোমোৰাৰ গুটিখিনিৰে বৰা ভাজি বনালোঁ তাকে আপোনালোকক দেখাব লৈছোঁ। কোমোৰা এফাল লৈ লৈছোঁ, দীঘলীয়াকৈ প্ৰথমে কাটিছোঁ আৰু মাজৰ অংশখিনি মই এতিয়া বেলেগ কৰি লৈ ল'ম। সেয়া মাজৰখিনি বেলেগকৈ ওলাই লৈছোঁ। গুটিখিনিৰে মই এনেকৈ মাজৰ অংশবিলাক ওলাই লৈছোঁ। আমাৰ গোটেইখিনি ওলোৱা হৈ গৈছে, সেইখিনি ধুই লৈ লৈছোঁ আৰু অকণমান কটাৰীৰে কাটি কাটি দিছোঁ যাতে ভিতৰত নিমখবিলাক সোমাই যায়। নিমখ দি দিলোঁ ইয়াতে আৰু দি দিলোঁ হালধি। অকণমান সময় এনেকৈ সানি পেলাই 10 মিনিটমান সময় ৰাখি দিছোঁ যাতে নিমখটো ধুনীয়াকৈ ভিতৰত সোমায়। আৰু 10 মিনিটমান পিছত দেখিছেনে অকণমান পানী ওলাইছে, মই পানীখিনি পেলাই দিছোঁ। আদা নহৰু জলকীয়াৰ পেষ্ট দি দিলোঁ আৰু দি দিছোঁ অকণমান কৰ্ণফ্লাৱাৰ আৰু অকণমান পিঠাগুড়ি দিছোঁ। পিঠাগুড়ি নাথাকিলে আপোনালোকে চুজি ব্যৱহাৰ কৰিব পাৰে। অকণমান পানী ওলাইছে, পানীখিনি পেলাই মই এনেকৈ তেলত ভাজি ল'লোঁ। সেয়া ভাজা হৈ গৈছে প্ৰায় মোৰ। এইটো বস্তু খুবেই বেছি ভাল লগা হয়, কেতিয়াও যদি বনাই খোৱা নাই বনাই খাই চাব পাৰে। আজিলৈ সামৰিছোঁ, ধন্যবাদ।